তেল চেল ভৰাই চব ৰেডি হৈ গ'ল। ইফালে বিশ্ব, ৰূপম, তাকু, ইফালে জ্যোতিৰ আলহী আৰু ইফালে বাবু। হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি যাব ওলাইছোঁ হাজোলৈ। আমাৰ লগৰীয়াকেইটা একেলগে যাম। এইপিনে লগৰীয়াকেইটা বিশ্ব, ৰূপম হাই দি এবাৰ। এইকেইটা যাম আমি এতিয়া। ফাৰ্ষ্টতে আমি অলপমান তেল ভৰাই লৈ কিনে গুচি যাই আছোঁ। বলক তেনেহ'লে। তেল চেল ভৰাই চব ৰেডি হৈ গ'ল। ইফালে বিশ্ব, ৰূপম, তাকু, ইফালে জ্যোতিৰ আলহী আৰু ইফালে বাবু। এতিয়া হাজোলৈকে গৈ থাকোঁ, বলক তেনেহ'লে। এই বিশ্বকৰ্মা বাবা কি এতিয়া গৈ থাকোঁ লাহে লাহে। তাৰে পৰা আগত গুচিয়ে গ'ল এইকেইটা, জল্দি হৈ গ'ল। অলপমান গৈ থাকোঁ আৰু এতিয়া। আগত আছে তাকু, ৰূপম আৰু জ্যোতিয়ে ক'ত গ'ল পাত্তাই পোৱা নাই। জ্যোতিয়ে এবাৰ কিমান বাৰ দূৰ হৈ গ'ল। সি অলপমান ওলাই গ'ল। আমাৰ আৰু হেলমেটত মোবাইল লগোৱাতে অলপ টাইম লাগি গ'ল, দেৰি হৈ গ'ল অলপমান। মাজে মাজে দেখাই থাকিম আৰু আজি মানে ভাল লাগিব দেখোন। বহুত বছৰৰ পিছত আমি যেতিয়া মেট্ৰিক পঢ়িছিলোঁ, ফাৰ্ষ্টত মেট্ৰিক দিলোঁ। মেট্ৰিক দিয়াৰ পিছতে তেতিয়াই গৈছিলোঁ একেলগে। যিকেইটা নাছিলে কেইটা তো আমি লগৰকেইটাই গৈছিলোঁ। এতিয়া মানে বহুত দিন মূৰত এতিয়া আহিছোঁ মই আৰু বহুত বছৰৰ পিছত আহিলোঁ আৰু এতিয়া লখৰা চাৰিআলি পাই গ'লোঁ। এতিয়া ৰাস্তা গাড়ী চাড়ী নাই আৰু এতিয়া দিনৰ মানে দুপৰীয়া বাজিলে একদম টাইম হ'ল 11:11। এতিয়া গাড়ী মটৰ বেছি পোৱা নাই আৰু মানে আগৰ নিচিনাকৈ নাই যে সৰু ৰাস্তা এতিয়া পুৰা বহল হৈ গ'ল ন। সেইকাৰণে এতিয়া মানে কি হৈছে, গাড়ী মটৰবোৰ অলপ কম পাইছোঁ। গাইজ জালুকবাৰী আহি পালোঁ দেই। আমাৰ লগৰ এইকেইটা একেলগে আমি গৈ আছোঁ। ঠিক আছে দিয়ক। গাইজ এতিয়া শৰাইঘাট আহি পালোঁ। শৰাইঘাট ব্ৰিজৰ পৰা, নতুন শৰাইঘাট ব্ৰিজৰ ওপৰৰ পৰা সকলোকে ভিডিঅ'টোত স্বাগতম জনালোঁ আৰু সকলোকে মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ। শৰাইঘাট ব্ৰিজ আগত ৰখিছোঁ। এতিয়া আমাৰ অলপ ডিছকাশ্যন চলি আছে। এতিয়া ক'ত প্ৰথমতে যোৱা যায়, হাজো ধৰ্ম মন্দিৰ কেদাৰ মন্দিৰ যোৱা যায়, ডিছকাশ্যন কৰি আছোঁ অলপমান গোটেইকেইটাই ৰখি কিনে। আৰু গৈ থাকিম আৰু এতিয়া ডিছকাশ্যন হৈ গ'ল। এতিয়া ডাইৰেক্ট ফাৰ্ষ্ট যাম মাধৱ মন্দিৰত। তাৰপিছত বাকী যিমান যি ঘূৰাই যোৱাৰ পিছত দেখা যাব। বলক তেনেহ'লে গৈ থাকোঁ আৰু বলক। এতিয়া ইফালেদি আহি গ'লোঁ, ইফালে হাজো চাইড, আৰু ইফালেদি গ'লে ইফালেদি ৰঙিয়া পাঠশালা, তো ইফালেদিও যাব পাৰে, কিন্তু সিফালেদি চিধা হয় আৰু ইফালে শ্বৰ্টকাট জলদি হয়। ইফালেদি শ্বৰ্টকাট ৰাস্তাও ভাল। ইফালে ঠাণ্ডা আছে দেখোন গাইজ। মই ঠাণ্ডা নাই বুলি ভাবিছিলোঁ, কিন্তু ৰ'দটো ওলাইছে যদিও মানে টাইম হৈছে এতিয়া 12:37। তথাপিতো এতিয়া ৰ'দ ওলাইছে যদিও পাতল, ৰ'দৰ পাৱাৰে নাই। আৰু বাইক চলালে এনেও ঠাণ্ডা বেছিয়ে লাগে। এনেও গাড়ীত গ'লে ইমান ঠাণ্ডা নাপালোঁ হয় দিয়কচোন। এনে বলক গৈ থাকোঁ আৰু আগত এখন তাকো আৰু ইফালে বিশ্বজিৎ যাই আছে আগত, আৰু মোৰ পিছফালে ইয়াত বেছি গণেশ মন্দিৰত ৰখিব গ'লে পাছ। তাৰে পিছত ডাইৰেক্ট এই হাজো মন্দিৰত যাম, মাধৱ মন্দিৰত দৰ্শন কৰি। তাৰপিছত আৰু যদি পুৱা যোৱা হয় দেখা যাম, সময়ে ক'ব, টাইম মিলিলেহে যোৱা যাব। আৰু মানুহটা কিমান হয় ক'বতো নোৱাৰোঁ। আজি যিহেতু 1 তাৰিখ আজি, ত' মানুহ চাগে বহুত হ'ব। লাইনত ধৰিবই লাগিব চাগে গৈ কিনে, ক'ব নোৱাৰোঁ আৰু ইয়াৰ পৰা। সোনকালে দৰ্শন কৰিব পাৰিলে ভাল আছিলে। বাকী জেগাবোৰ ঠাইবোৰ ঘূৰিব পাৰিলোঁ হয় আৰামত। চাওঁচোন কি হয়, এতিয়া দেখা যাওক তাতে গৈ কিনে। এইখন হৈছে আইগাথৰিৰ পাৰ্ক হয়, শৰাইঘাটৰ ৰণ স্মৃতি উদ্যান এইটো। ইফালে আইগাথৰি মন্দিৰটো আগত এই চাইডত।
এয়া আছে গণেশ মন্দিৰ আইকাতৰিৰ মানুহ আহিছে ভক্তসকল আছেই মানুহ সেয়া এটা কৰি আহিম বুলি ভাবিছোঁ সেয়া এটা কৰি আহোঁ এই আছে মন্দিৰ আইকাতৰিৰ মানুহ ভক্ত চাওকচোন বহুত হৈছে এইফালে এনে সেৱা এটা কৰি আহোঁ এনে আজি প্ৰথমটো দিন 1 তাৰিখ হয় সেইকাৰণে প্ৰথমতে গণেশ মন্দিৰৰ সেৱা কৰা হয় সেইকাৰণে সেৱা এটা কৰিলোঁ গণেশ মন্দিৰৰ এতিয়া গৈ থাকোঁ বলক এইফালে বালিচৰ আছে এই অলপ আগত আছে ৰাস্তাটো ইফালে অলপ সোমাই যাব লাগে ইফালে এইখিনি গোটেই মানে ব্ৰহ্মপুত্ৰৰ পাৰখিনি মানে শুকাই যায় এতিয়াৰ শুকাইছেনে নাই গম নাপাওঁ আমি আহিছিলোঁ ডিগ্ৰী টাইমত পঢ়ি থাকোঁতে আহিছিলোঁ লগৰকেইটাৰ লগত কলেজৰ লগৰকেইটাৰ লগত এতিয়া পূৰা কিন্তু বহুত শুকাই গৈছিল তাৰে আগলৈকে হৈছিলে চাই লওক মন্দিৰটো ধুনীয়া ভাল লাগে দৰ্শন কৰি ল'লোঁ আৰু প্ৰথম যিহেতু চবতকৈ আগতে গণেশৰে পূজাই কৰা হয় সেইবাবে গণেশৰ দৰ্শন কৰি ল'লোঁ এতিয়া আৰু গৈ থাকোঁ আৰু হাজলৈকে ডাইৰেক্ট দিওঁ আৰু ইয়াৰ পৰা এইয়া জ্যোতি গ'ল আৰু বাকী চলিকেইটা ক'ত গ'লে আগত গ'ল নেকি মিছ কৰি আছোঁ মানে বেলেগৰ কাৰণে ৰখোতে আমিয়ে মিছ কৰি গ'লোঁ ভাবি আছোঁ পিছফালে আছে নেকি ইয়াতে গৈ থাকোঁ আৰু তেনেহ'লে বলক এই আছা পিকনিক পূৰা পিকনিক লাগি গৈছে একদম এইখিনি পুঠিমাৰীৰ পৰা ইমান জাম লাগিছে নহয় হাজো যোৱা ৰাস্তাটোত পূৰা মানুহবোৰ আজি 1 তাৰিখ যে সেইকাৰণে আহিছে পিকনিক খাব আহিছে কিছুমানে আৰু দৰ্শন কৰিব আহিছে ইমান দেখিছেনে গাইজ পূৰা ইমান মানুহ ইমান বেয়াকৈ ফাঁচিলোঁ নহয় জামত পোৱামক্কা দৰগাচৰী ভাজৰ ইফালে যাব পাৰে আমি সোমাই আহিলোঁ পোৱামক্কা যোৱা ৰোডটোৰে ইফালেদি বোলে এটা ৰাস্তা আছে ভাজৰ মন্দিৰ যাব পাৰি আমি এতিয়া গৈ আছোঁ সৰু ৰাস্তা বহুত বছৰৰ আগতে আহিছিলোঁ ৰাস্তা ইমান ঠিক নহয় মই যেতিয়া সৰুতে আহিছিলোঁ তেতিয়া কেঁচা ৰাস্তা আছিলে কিন্তু এতিয়াও পকা ৰাস্তাটো ইমান ভাল নহয় দেই ঠিক নহয় পিকনিক চলি আছে মানুহ দেখোন পুৰা ভিৰ গাড়ী থ'বই জেগা নাই পাৰ্কিঙত কোনোমতে এটা বাউণ্ডাৰীত থৈ আহিলোঁ আৰু বাইকখন এতিয়া চাওক মানুহ চাওক কিমান মানুহ এতিয়া চব মানুহ চাওক মানুহ কিন্তু তামাম হৈছে দেই মানুহ যিহেতু 1 তাৰিখ হয় সেইকাৰণে মানুহ বহুত সকলোৱে দৰ্শন কৰিব আহিছে সকলোৰে মনৰ যাতে আশাবোৰ যাতে পূৰণ হয় সেইকাৰণে সকলোৱে দৰ্শন কৰিব আহিছে আজি মানুহ থৈ সেইফালে চাওক পূৰা মানুহ টিঙৰ ওপৰত বহি গৈছে পূৰা কিবা চলি আছে শোভাযাত্ৰা মণিকুট শোভাযাত্ৰা উৎসৱ মানুহে একদম বাৰে তলত জাগা নাই সেইকাৰণে টিঙৰ ওপৰত চব উঠি আছে এই চাওক এইটো হাজো মন্দিৰৰ পুখুৰীটো এই জ্যোতিয়াতে বিশ্বজিতে মুখ ধুই ভৰি হাত ধুই আহিলে এতিয়া আমিও গৈ আছোঁ মালা চালা ল'লোঁ এয়া ফুলমালা তুলসী মালা আৰু ধূপ ল'লোঁ চাকি ল'লোঁ ইফালেদি সোমাম এতিয়া হয়গ্ৰীৱ মাধৱ মন্দিৰৰ ভিতৰত মানুহ পূৰা ভিৰ দেই মানুহ ভিৰ মানুহবোৰ 1 তাৰিখ যিহেতু আজি মানুহ আহি গৈছে পূৰা সোমাই গ'লোঁ আমি মাধৱ মন্দিৰত মানুহ লাইন মানুহ গোটাইছিলে ইমান ভক্তসকল পূৰা জমা হৈ গৈছে মানুহ একেলগে আজি যিহেতু 1 তাৰিখ এয়া ড্ৰোন কোনোবাই ড্ৰোন শ্বট কৰি আছে কোনোবাই শ্বট লৈ আছে ড্ৰোনেৰে জ্যোতি আহি আছে দেখোন পিছফালে ভাগৰ লাগিলে ইয়াৰ এই গেটটো পামেই আৰু এই অলপমান ওপৰত আছে এই দে বল জ্যোতি
বল অঁ ইমান ভাগৰ লাগিলে কেনে হ'ব এইখন চাওকচোন গেটখন কি ধুনীয়াকৈ সজাইছে ফুলৰ মালাৰে গেন্ধা ফুলৰ মালাৰে সোমাই প্ৰৱেশ কৰি দেখা পালোঁ মানুহৰ বহুত লাইনত আছো এতিয়া ধূপ জ্বলাব জাগা পাইছোঁ মানুহ নহ'লে ভিৰ দিগদাৰ হয় এতিয়া ধূপ জ্বলাই লওঁ বহুত ভিৰ সেইকাৰণে চাই লওক লাইন চাই লওক সেইকাৰণে আমি বাহিৰৰ পৰাই আমি চাকি ধূপ লগাই দিলোঁ বাহিৰৰ পৰাই সেৱা এটা ল'লোঁ আৰু এই চাওক কি সুন্দৰ পৰিৱেশ চাই লওক মানুহবোৰ ইয়াতে আহিছে বহি আছে দৰ্শন কৰি সকলোৱে অলপ অলপ ৰেষ্ট লৈছে সকলোৱে কেনেকুৱা লাগিছে বহুত ধুনীয়া মাঘৰ 1 তাৰিখে আজি মাধৱ মন্দিৰ দৰ্শন কৰিলোঁ ইয়াতকৈ ভাল লগা দিন নাই আৰু আজিতো ভালে লাগিছে গোটেই আৰু মানুহ কিন্তু বহুত হৈছে না মানুহ যথেষ্ট মানুহ পুৰা আৰু এইফালে চাৰিওফালৰ পৰিৱেশটো এবাৰ চাই লওক এইফালেৰে কি ধুনীয়া লাগিছে চাই লওক নাজাৰা চাই লওক পিছফালে মোৰ পিছফালে আছে মাধৱ মন্দিৰটো চাই লওক ওপৰৰ পৰা আৰু চবেই ব্যস্ত এইফালে ফটো উঠা হ'ল না ফটো অঁ বঢ়িয়া এইফালে ভিউ চাই লওক গোটেইখিনি চাৰিওফালে মানে এই চাইডটো মানে গুৱাহাটীৰ পৰা এইফালেদি অলপ গাঁও চাইড পৰি যায় ন সেইকাৰণে এতিয়া গাঁৱলীয়া চাইড যে সেইটো কাৰণে এতিয়া কুঁৱলী আছে কিন্তু এইফালেদি কুঁৱলী আমি আহোঁতেও ৰাস্তাত মানে কুঁৱলী দেখা পাইছিলোঁ পথাৰবোৰত উঠি ল'লোঁ এতিয়া ইয়াতে মাধৱ মন্দিৰত এতিয়া গৈ থাকোঁ আৰু এবাৰ ক'ত যাম এইবাৰ আমি এতিয়া কেদাৰ যাম আমি এতিয়া ইয়াৰ পৰা লাহে লাহে ওলাই দিওঁ ইফালে হয়গ্ৰীৱ মাধৱৰ হোমঘৰ এইটো লক্ষী মন্দিৰ এইটো এইফালে হৈছে লক্ষী মন্দিৰ এতিয়া ওলাই দিওঁ আমি ইয়াৰ পৰা দৰ্শন কৰিলোঁ লাহে লাহে ওলাই দিওঁ ইফালে চাই থাকিব মানুহ বহুত চাওক তললৈকে মানুহ লাইন চাওক পুৰা ইমান মানুহ আহিছে আজি তাৰিখ আজি ৰাজ মন্দিৰৰ এই মাধৱ মন্দিৰত ভিৰ এই চাওক আমাৰ বাবু এতিয়া প'জ দিছে কি প'জ অক্ষয় কুমাৰ এইটো লোকেল গুৱাহাটী অক্ষয় কুমাৰ এইটো ছিংগাৰ নেকি আহিছে এটা হাজত প্ৰগ্ৰামত আহিছে যাম আমি কাম গাড়ী ওলাওঁ ইয়াৰ পৰা তাতে গৈ ডাইৰেক্ট লগ পাম আৰু প্ৰসাদ চসাদ লৈ এতিয়া কেদাৰলৈকে যাই আছোঁ উঠি কিনে চিৰিৰে চাই থাকক ইয়াত অলপ মাধৱ মন্দিৰতকৈ অলপ ভিৰটো কম দেই ইয়াতে মানুহ অলপ কম দেখিছোঁ ওপৰত গম নাপাওঁ আছেনে নাই কিন্তু চিৰিত কম দেখা পাইছোঁ গাইজ চাই লওক এইটোৱে হৈছে গাইজ শ্ৰী শ্ৰী কেদাৰ মন্দিৰ এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিম মন্দিৰৰ ভিতৰ দৃশ্য জ্বলাব নিদিয়ে সেইকাৰণে এতিয়া বাহিৰত আহি শিৱ মন্দিৰত জ্বলালোঁ এতিয়া বাহিৰত কেদাৰ মন্দিৰ দৰ্শন কৰি এতিয়া ওলাই আহিলোঁ আমি কেইটাই এতিয়া কৈ থাকোঁ ক'ৰবাত ভোক লাগিছে দেই বহুত ক'ৰবাত কিবা এটা খাই লৈ কিনে ওলাই দিওঁ আৰু ফাইনেলি গাইজ ঘৰ আহি পালোঁ জাষ্ট এইমাত্ৰ আৰু ৰাস্তাত ভিডিঅ'টো নকৰিলোঁ আন্ধাৰো হৈছিলে আৰু ইফালেদি ভাগৰো লাগিছে সেইকাৰণে আৰু ভিডিঅ' চিডিঅ' কৰিব মন যোৱা নাই আৰু ডাইৰেক্ট ঘৰলৈ আহিলোঁ
তেনেহ'লে ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব আৰু ভাল লাগিলে লাইক কৰি দিব চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেনেহ'লে অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ আজিলৈ বাই বাই